গতিকে মই প্ৰথমে তেখেতক ধন্যবাদ জনাইছোঁ, আদৰণি জনাইছোঁ। আৰু ভাৰত চৰকাৰ, অসম চৰকাৰে ৰাজবংশী সম্প্ৰদায়ৰ যিখিনি জ্বলন্ত সমস্যা সমাধানৰ কাৰণে যিখিনি কথা দিছে, মই ভাবোঁ সেই সমস্যাটো সমাধান হ'ব। আৰু এই সমস্যা সমাধান কৰোঁতে মই ভাবোঁ আমাৰ মাজত কোনো কাজিয়া হোৱাৰ কোনো থল থাকিব নালাগে। পৰস্পৰক সন্মান জনাই সাংবিধানিকভাৱে যিখিনি সম্ভৱ নিশ্চয় ভাৰত চৰকাৰে ইয়াৰ ব্যৱস্থাটো কৰা হ'ব। গতিকে আমি বড়ো, তেখেত ৰাজবংশীৰ কাৰণে কোনোবা বিচাৰিছে আমি বড়োৱে বাধা দিব লাগে, সেই কথাটো আমি ভাল নাপাওঁ আৰু মই তেনেকৈ চিন্তাও নকৰোঁ। কাৰণ আমি পিছপৰা শ্ৰেণীৰ, ৰাজবংশীয় পিছপৰা শ্ৰেণীৰ কমিউনিটি, বড়োসকলেও পিছপৰা শ্ৰেণীৰ, আৰু আমি অধিকাৰৰ কাৰণে মাত মাতি আহিছোঁ। তো গতিকে অধিকাৰটো আমি কাৰ পৰা বিচাৰিছে? ভাৰত সংবিধানৰ ওপৰত ভিত্তি কৰি পেলাই আমি ভাৰত চৰকাৰৰ পৰা আমি বিচাৰিছোঁ। তো গতিকে ৰাজবংশীৰ যদি অধিকাৰ যদি পাব লাগে, ভাৰত চৰকাৰে সংবিধানেই দিব। আৰু বড়োসকলে যদি ৰাষ্ট্ৰীয় অধিকাৰ যদি পাব লাগে, ভাৰত চৰকাৰে সাংবিধানিক ব্যৱস্থাটো কৰি দিব। ইতিমধ্যে আমি বড়োসকলে বড়োলেণ্ড বিচাৰিছিলোঁ, কিন্তু আলোচনাৰ মৰ্মে আজিৰ তাৰিখত আমি বিটিআৰ পাইছোঁ। এতিয়া শান্তি আহি গ'ল, আমি একেলগে চৰকাৰ চলাই আছোঁ, উন্নয়নৰ এটা পৰিৱেশ আহি আছে। তো গতিকে মই ভাবোঁ যে অনাগত দিনত ৰাজবংশীসকলৰ জীৱন সিংহই হওক বা কোনোবা মানে আন্দোলনকাৰী ৰাজবংশী সম্প্ৰদায়ৰ সংগঠনেই হওক, তেওঁলোকে একেলগে আলোচনা কৰি পেলাই এইটো মানে গ্ৰহণযোগ্য এটা সমাধান হ'ব বুলি মই আশা কৰোঁ। আৰু দেখা গৈছে যে বিটিআৰত আমাৰ নতুনকৈ যিটো সশস্ত্ৰ সংগঠন, তেওঁ কৈছে যে অহা 26 তাৰিখত যদি ৰঞ্জন মানে মুকলি কৰা নহয় আৰু ছেপাৰেট যদি বড়োলেণ্ড ইছ্যুটো উঠোৱা নহয়, আকৌ 26 তাৰিখত ধাৰাবাহিক বোমা বিস্ফোৰণৰ কথা মই ভাবোঁ সেইটো আৱেগিক এটা কথা। আৰু কথাটো হ'ল বড়োলেণ্ড বিচাৰা আৰু ৰঞ্জন দৈমাৰী মুকলি কৰি দিয়াৰ যিটো দাবী তেওঁলোকে দিয়া হ'ল, সেইটো অলপ চাব লগা এটা দিশ হয়। তো এই কথাটো লৈ পেলাই অসম চৰকাৰে ভালকৈ গম পায়, আমিও এইবিলাক বুজি পাওঁ। তো গতিকে আজিৰ তাৰিখত অস্ত্ৰ লৈ পেলাই আন্দোলন কৰাটো ইমান সহজ কথা নহয়, তেওঁলোকেও জানে, আমিও জানো, সকলোৱে জানো। কিন্তু ব্যক্তিগতভাৱে মই কোনোদিন অস্ত্ৰ লৈ পেলাই আন্দোলন কৰাটো মই কোনোদিন লাই দিব নোৱাৰোঁ, আৰু তেনেকৈ সম্ভৱো নহয় আৰু নোৱাৰিবই। কাৰণ বড়োসকলে হাতত অস্ত্ৰ লৈ পেলাই আন্দোলনো কৰা হৈছে ইতিমধ্যে, আৰু গণতান্ত্ৰিকভাৱে ৰাজপথতো আন্দোলন কৰা হৈছে। তো দুটা পৰ্যায়ৰ আন্দোলন ইতিমধ্যে কৰা হ'ল। আৰু কোনটো মুহূৰ্তত কি ধৰণৰ পৰিৱেশৰ মাজেদি বড়ো সমাজে মানে অতিবাহিত কৰিব লগা হৈছে, এই কথাখিনি চবেই বুজি পায়। তো মই ভাবোঁ আজিৰ যিটো নতুনকৈ চিন্তা কৰিছে, এইবিলাক আৱেগিকৰ ওপৰত ভিত্তি কৰি পেলাই চিন্তা কৰা হৈছে, আৰু আলোচনাৰ মৰ্মে নিশ্চয় এইটো নিষ্পত্তি হৈ যাব। সেইকাৰণে আমাৰ মাজত এইটো বিভ্ৰান্ত হোৱাৰ কোনো কাৰণ নাই। আৰু হয়তো কিছু বুজাত তেওঁলোকৰ মাজত হয়তো অলপ আঁকোৱা ৰৈ গৈছে, আমি বুজাবলৈ আমি চেষ্টা কৰিম নিশ্চয়। আৰু সমাজখনে আমি চেষ্টা কৰিব লাগিব। আমাৰ বিটিআৰ অঞ্চল ৰাইজে এতিয়া শান্তিৰ পৰিৱেশ আমি ঘূৰাই আনিব পাৰিছোঁ। এতিয়া দিনে ৰাতি কাম কৰা এটা পৰিৱেশ পাইছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, অসমৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সুন্দৰ এটা উন্নয়নৰ বাট এতিয়া চলি আছে, কাম চলি আছে। তো গতিকে এনেকুৱা এটা পৰিৱেশত কোনোবা হাতৰ অস্ত্ৰ তুলি লৈ পেলাই বম ফুটাব, কিবা কিবি ক'ব, এইবিলাকতো ইমান সহজ কথা নহয়। আৰু আইনে যিটো ব্যৱস্থা ল'বই, কিন্তু সামগ্ৰিকভাৱে বড়ো সমাজ আৰু বিটিআৰ সমাজে কোনো পধ্যে হাতৰ অস্ত্ৰ তুলি পেলাই কোনোবা যদি আন্দোলন কৰিব বিচাৰে, সেইটো কোনোদিন সঁহাৰি নিদিব আৰু নিদিবই। এই কথাটো আজিৰ তাৰিখত আমি বুজি পাওঁ।